Hey viewers, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে এয়া আজি ভিডিওটো ষ্টাৰ্ট কৰিছো ৰাতিপুৱাই শিৱসাগৰ নাজিৰা নমাটি গাঁৱৰ পৰা একচুয়ালি মোৰ নানী ঘৰ হয় এটো নানী ঘৰলৈ আহিলো আৰু এয়া ৰাতিপুৱাই হাজবেণ্ডে গাড়ীখন ধুবলৈ লৈছে এফালে একচুয়ালি ৰাতিপুৱাই পানী আহে সেই ভাইটি মোৰ এটো ভাইটি আৰু ভিনিয়েক মিলি দুইটাই গাড়ীখন ধুই সাফা কৰি থৈছে একচুয়ালি আজি ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি আমি উলালো যাবলৈ নানীহঁতৰ ঘৰৰ একদম কাষতে থকা Gorokhiya dowl চাবলৈ কাৰণ সৰুৰ পৰা ইয়াতে থকা হল যদিও মানে মই চাবলৈ যোৱা নাই মাহী আৰু জেঠাই ছোৱালীহতো আহিছে সৰু সিহঁতি হে চাবলৈ আহিছে বুলি লগতে উলাই যাওঁ এপাক চাই আহোঁগে এই মথাৰি পাৰৰ পাৰেদি আহি এই Gorokhiya dowl এটা আছে এফালে মানে খুব কম মানুহে জানে এইটো বিষয় আপোনালোকে জানে নাজানে মোক কমেন্টত জনাবচোন এটো একদম কম মানুহে জানে Dikhow পাৰত নাজিৰা নমাটিৰ এই Gorokhiya dowlটোৰ বিষয় এইটো ahom সকলৰ মানে প্ৰথম ইটাৰে গঠা টেম্পল আছিল বুলি গম পাইছো আৰু স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে এই দৌলটো গাঠি সাজিছিলে এইটো একদম নিচে সৰু আৰু মানুহে বেছিভাগ নাজানে আৰু ইয়াৰ কিনাৰতে মানে Dikhow নৈখনৰ কিনাৰত মানে এটা পিকনিক স্পট আছিল 2 বছৰ মানৰ আগত কিন্তু এতিয়া বৰ্তমান বন্ধ কৰি থৈছে ইয়া এইটো দৌল এতিয়া বন্ধ আছে কোনো মানুহ নাই মানে আমাৰ বাহিৰে আৰু দুই এটা মিস্ত্ৰী কাম লাগি আছে সাইডত হে মিস্ত্ৰী দুটা আছে আৰু কোনো নাই একদম খালি একেবাৰে খালি কিন্তু শিৱৰাত্ৰিৰ সময়ত বা কিবা পূজা বিশেষ পূজা কৰিবলৈ হলে মানে এই দৌলটো খোলা থাকে মানুহ আহে পূজা সেৱা কৰি যায় আৰু যদি এই সাইডেদি যেতিয়া শৰ্টকাট ৰাস্তাটো মানে খুলিব তেতিয়া হয়তো বহুত মানুহে জানিব ইয়াৰ বিষয় আপোনালোকে যদি নাজিৰালৈ আহে এই দৌলটো এবাৰ চাই যাব সাইডত Dikhow নৈখনো বৰ ধুনিয়া ইয়াৰ পৰা আপোনালোকে এপাক চাই যাব আহিলে মানে এফালে ৰজাক সুকা যদিও মানে গাত লগা নাই বতৰটো ঠাণ্ডা ভাৱটো আছে যে ভালহে লাগিছে কোনোবাই ক'লে যে এই সাইডত বলে কুৱা এটা আছে কুৱাটোকে চাবলৈ বুলি গলো কিন্তু কুৱা নহয় মিস্ত্ৰীয়ে কাম কৰি আছে যে হে মানে পানী ষ্টৰ কৰিবলৈ তাহাঁতি কিবা এটা সাজি থৈছে কুৱা নহয় কুৱা বুলি ভাবি চাবলৈ গৈছিল কিন্তু কুৱা নহয় তাৰপিছত দৌলটোৰ ভিতৰতে মানে এটা হিলেৰে কটা মূৰ্তি এটা আছে মানুহে বহুত পুৰণা হয় কাঠিত মানে বহুত পুৰণা হয় ইয়াতে পূজা কৰে বুলি এই হিলেৰে কাটি থৈছে আৰু সাইডতে মানে যেতিয়া জপনা মৰা আছে সাইডত পূজা কৰিবলৈ মূৰ্তি এটা থৈছে এইটো মানুহ আহিলে ইয়াতে সেৱা জনায় এতিয়া বন্ধ এইটো পিতলৰ বেল হয় বৰ্তমান তলা লক কৰি থৈছে নহলে চুৰ হোৱা ভয় থাকে ন সেইকাৰণে তলা লক কৰি থৈছে ভালে কৰিছে হুইন ৰাস্তা কোনে কি চুৰ কৰি লৈ যায় ক'ব নোৱাৰি ইমান হাবি আগতে বাঘ ওলাইছিলে মানুহ আহিবলৈ ভয় কৰিছিলে এই ৰাস্তাত কিন্তু এতিয়া চৰকাৰে এইটো ৰাস্তা এফালে যাব আমগুৰি শিৱসাগৰলৈ ডাইৰেক্ট ওলাব তে ভালে হ'ব তেতিয়া অলপ দৌলটো মানে ফেমাস হৈ পৰিব তেতিয়া এইখন Dikhow নৈ ইয়াতে পিকনিক স্পটটো আছিল ইমান ধুনিয়া লাগিছে আপোনাৰ এইখিনতে মই কৈ থওঁ আপোনালোকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব নাই কৰা তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব কিন্তু প্লিজ সাবস্ক্ৰাইব কৰি যাব মই বোলো এপাক ভিডিও কৰক বুলি মই এবাৰ নামি গলো ফটো এখন ললো ইয়াত আগতে মানে বিহু সিনেমাও অসমীয়া সিনেমাও কৰিবলৈ বহুত এক্টৰ এক্ট্ৰেছ আহিছিলে এইডোখৰত সিনেমাও হৈছিলে আগতে Dikhow নৈ পাৰত নাজিৰা নমাটি Dikhow নৈ পাৰত বিহুৰ কাৰণে বিহু ডান্স কৰিবলৈও আহিছিলে বহুত সিনেমা শুটিংও চলিছিলে এফালে আৰু ইমান ধুনিয়া মানে ভিউটো দেখি পেলাই মই ভিডিও নকৰাকে থাকিবই নোৱাৰিলো ভিডিওকে কৰি গৈ আছো ভাল লাগিছে নাই বাৰু ক'বচোন এইটো দৌলৰ বেক সাইডে পৰে এখন নৈ আহিব আপোনালোক আহিলে মানে এপাক চাই যাব এই জানুৱাৰী মাহত আহিলে বুলি খোলা থাকে বুলি শুনিছো তেতিয়া আপোনালোকে আহিব পাৰিব ভিডিওটো আজি ইমানতে সামৰিছো ভাল পালে সাবস্ক্ৰাইব কৰি থৈ যাব থ্যাংক ইউ বাই বাই